ৰং চেনেলত বৰ্তমান সম্প্ৰচাৰিত হৈ থকা শকুন্তলা ধাৰাবাহিকখনৰ শকুন্তলা আচলতে কোন হয় তাকেই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো শকুন্তলা ধাৰাবাহিকখনত অভিনয় কৰা শকুন্তলাৰ প্ৰকৃত নাম হৈছে সুকন্যা বৰুৱা। সুকন্যা বৰুৱাৰ জন্ম হৈছিল 1999 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰত। সুকন্যা বৰুৱাৰ পৰিয়ালৰ কথা যদি আমি ক'বলৈ যাওঁ, তেওঁৰ পৰিয়ালত মুঠ সদস্যৰ সংখ্যা হৈছে বৰ্তমান 4 জন। মাক, দেউতাক আৰু এজন ভায়েক আছে। সুকন্যা বৰুৱাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, তেওঁ শিৱসাগৰৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰি বৰ্তমান সন্দিকৈ কলেজৰ BA 6 ছেমত অধ্যয়নৰত। সুকন্যা বৰুৱাৰ হাইটৰ কথা ক'বলৈ গ'লে তেওঁৰ হাইট হৈছে 5.5 ইঞ্চ এপ্ৰক্স। সুকন্যা বৰুৱাই জাকিমাৰী লৰালি নামৰ ভিচিডিখনত অভিনয়ৰ পৰাই অভিনয় জগতত পাতনি মেলিছিল। পৰৱৰ্তী সময়ত অসমৰ খুবেই এজন জনপ্ৰিয় গায়ক আচুৰ্য বৰপাত্ৰৰ মলয়া বাইদেউৰ জীয়েক জনপ্ৰিয় গীতসমূহতো অভিনয় কৰিছে আৰু বৰ্তমান তেওঁ গুৱাহাটীতে থাকে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি দিয়ক আৰু আপুনি যদি শকুন্তলা ধাৰাবাহিকখন চাই ভাল পাইছে এটা লাইক কৰি দিয়ক। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।